আজি আমি বিজেপি এসটি মোৰ্চা ইষ্ট কাৰ্বি আংলং জিলা সমিতিয়ে তাৎক্ষণিকভাৱে প্ৰেছ মিট আয়োজন কৰিছোঁ। আজি বিজেপি ইষ্ট কাৰ্বি আংলং জিলা সমিতিৰ অফিচত আজিৰ প্ৰেছ মিট উদ্দেশ্য হৈছে যে অহাকালি বিজেপি ইষ্ট কাৰ্বি আংলং জিলা সমিতি এসটি মোৰ্চাৰ ছেকেণ্ড এক্সিকিউটিভ হ'বলৈ গৈ আছে বোকাজান স্পৰ্টছ কমপ্লেক্সত। গতিকে এই ছেকেণ্ড এক্সিকিউটিভত বিশেষকৈ ইষ্ট কাৰ্বি আংলং এসটি মোৰ্চাৰ আণ্ডাৰত 17টা মণ্ডল আছে। মণ্ডল মানে MSC সমষ্টি 17টা দি 17টা আছে। এই 17টা সমষ্টিৰ পৰা আহিব। গতিকে প্ৰথমতে ইয়াত ডেলিগেট হিচাপে থাকিব যে ইষ্ট কাৰ্বি আংলং বিজেপি এসটি মোৰ্চা অফিচ বিয়াৰাৰ হোল সেট, তাৰোপৰি মণ্ডল সমিতিৰ পৰা 6জনকে, তাৰোপৰি আমাৰ সিষ্টাৰ অৰ্গেনাইজেশ্যন আছে যুৱ মৰ্চা, কিষাণ মৰ্চা, OBC মৰ্চা, শিডুল কাষ্ট, টি মৰ্চা, তেনেকুৱাৰ পৰা আৰম্ভ কৰি সকলো প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰীক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰি কাৰ্বি আংলং ইষ্ট জিলা সমিতিৰ পৰা অসম ৰাজ্যিক সমিতিত যিবিলাক ইনভাইটেড এক্সিকিউটিভ মেম্বাৰ আছে, ইনভাইটি আছে, তেওঁলোক ইয়াত উপস্থিত থাকিব। তাৰোপৰি পেৰেণ্ট বডি ইয়াত ইষ্ট কাৰ্বি আংলং বিজেপি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তাৰপিছত মণ্ডল কমিটিৰ পৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকিব। তাৰোপৰি বিশেষকৈ আমি 3টা মণ্ডল, বোকাজান মণ্ডল, বৰজান মণ্ডল আৰু সৰুপথাৰ মণ্ডল হোল সেট, বাকীবিলাকৰ 6জনকে, কিন্তু এই 3টা মণ্ডল যিহেতু আশে পাশে ওচৰত হয়, হোল সেট মতা হৈছে। তাৰোপৰি এই অনুষ্ঠানটো আমাৰ এই কাৰ্যসূচী সফল কৰিবলৈ কাৰণে আমি আমাৰ কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাংলং সন্মানীয় সাংসদ হৰেণ সিং বেদে ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ CM মহোদয় তেখেত ব্যস্ততাৰ কাৰণে ইয়াত নাই, দিল্লীত আছে মুখ্যমন্ত্ৰীৰ লগত, তাতে বিজেপি নেশ্যনেল এক্সিকিউটিভ আছে, তাত আছে। তেখেতে শুভেচ্ছা জনাইছে আমাক সাফল্যমণ্ডিত কৰাৰ কাৰণে। তাৰোপৰি ইয়াত উপস্থিত থাকিব ডেপুটি স্পীকাৰ, তেওঁ বিশেষ এতিয়া বৰ্তমান বিজেপি সমগ্ৰ ভাৰতবৰ্ষত এটা কাৰ্যসূচী চলি আছে, এইটো বিশেষকৈ এই অভিযানটোৰ কাৰণে তেওঁক বৰাক ভেলীত দায়িত্ব দিয়া হৈছে। কৰি আহিছে আমাৰ প্ৰেচিডেণ্টহঁতে লগ কৰি আহিছে তাতে, কিন্তু তেওঁ এই সশক্তিকৰণ অভিযান প্লাছ মেঘালয় ইলেকশ্যনৰ দায়িত্বত তেওঁ আছে, তেওঁ তাত গ'ল, তেওঁ শুভেচ্ছা দিছে আৰু আমাক প্ৰয়োজনীয় যিবিলাক তেওঁ সহায় তেওঁ এইবিলাকো আগবঢ়াইছে। তাৰোপৰি ইয়াত আমাৰ ডিফুৰ বিধায়ক বিদ্যা সিং লেং মহোদয় থাকিব, তাৰপিছত হাওড়াঘাট MLA দৰসিং নহাং থাকিব। তাৰোপৰি ইয়াত ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বিজেপিৰ সভাপতি ৰয়েল কিলিং থাকিব আৰু 17টা MSC বা EM তেওঁলোকেও উপস্থিত থাকিব। গতিকে আমি এই বিশেষকৈ এই এক্সিকিউটিভত আমাৰ বিশেষকৈ সাংগঠনিক কাম কাজৰ ওপৰতহে আলোচনা কৰা হ'ব। সেইটো সংগঠনটো আৰু কেনেদৰে আৰু মজবুত কৰিব পাৰি, আহি থকা দিনত যিটো পেৰেণ্ট বডিৰ ৰাষ্ট্ৰীয় যিবিলাক কাৰ্যসূচীবিলাক আছে, এই কাৰ্যসূচীবিলাক কেনেদৰে আৰু সফল ৰূপায়ণ কৰিব পাৰি। তাৰোপৰি গভৰ্ণমেণ্টৰ যিবিলাক স্কিম, এই স্কিমবিলাক সফল ৰূপায়ণত আমি দলে পাৰ্টিৰ বিলাকে চৰকাৰৰ কেনেকৈ সহায় সহযোগ কৰি যাতে ৰাইজৰ মাজত আৰু অধিক প্ৰচাৰ লৈ যাব পাৰে, এই গোটেই বিষয়বিলাক তাত আলোচনা কৰক। এই ছেকেণ্ড এক্সিকিউটিভ মেইন বিষয়বস্তু সেইটোৱে। আৰু তাৰোপৰি এটা মই ৱেষ্ট কাৰ্বি আংলং হুবহু তেনেদৰে তাত আৰম্ভ হ'ব, 19 তাৰিখে হ'ব তাত। অহাকালিতো ইষ্ট কাৰ্বি আংলং, এইটো আপোনালোকে ক্লেৰিফাই কৰিব। অহাকালি ইষ্ট কাৰ্বি আংলং এইটো হ'ব বোকাজান স্পৰ্টছ কমপ্লেক্স, আৰু 19 তাৰিখে হ'ব ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি, তাত হ'ব বিথুং MSC সমষ্টিত তাৰাডুবিত হ'ব। তাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ CM ডক্টৰ তুলিৰাম নহাং থাকিব, তেওঁ তাত উপস্থিত। পৰহিয়ে তেওঁ দিল্লীৰ পৰা
আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো যাতে আমি সফল কৰি বিশেষকৈ আপোনালোকৰ সহায় সহযোগিতা আমি প্ৰচাৰ কৰিব নোৱাৰিম গতিকে এই প্ৰচাৰ ক্ষেত্ৰত যাতে আৰু আপোনালোকে আমাক সহায় কৰে সহযোগিতা কৰে তাৰ কামনা কৰিছোঁ ইমানে ষ্টেট পেণ্ডুই তাত থাকিব ৰাজ্যিক সমিতিৰ পাব আমি প্ৰেচিডেণ্টক মাতিছিলোঁ শিৱনাথ ব্ৰহ্ম কিন্তু তেওঁ মাজুলীত প্ৰগ্ৰাম আছে তেওঁ নাহিলেও কোনোবাই তাৰ পৰা ডিপুট কৰাব এনেকুৱা আৰু তাই তাত যদি বাই চান্স নাহিলেও মই নিজেতো আছেই নেতা ষ্টেট কমিটি ছেক্ৰেটাৰী আৰু তিলোতমা আছনু MSc আলাং তাই জেনেৰেল ছেক্ৰেটাৰী লাচিঙে দবেক পাম কিন্তু আমি আশা ৰাখিছোঁ তাৰ পৰা অহাটো বিচাৰিছোঁ আৰু কিন্তু বহুত ব্যস্ততা অৰ্গেনাইজেশ্যনৰ কাম অলপ চাপ